পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক মোৰ চেনেল পৰি গোহাইলৈ আপোনালোকৰ কি খবৰ আশা কৰো আপোনালোকৰ খবৰ ভাল আৰু আপোনালোকে ভালে আছে সেফলি আছে আৰু ঘৰৰ ভিতৰত আছে বহুত দিন ভিডিও আপলোড কৰিব পৰা নাছিলো কিবা এটা ব্যস্ততাৰ কাৰণে আৰু যেহেতু এতিয়া লকডাউনৰ সময় আৰু ঘৰত বহি বৰু হৈ গৈছো ভাবিলো আজি ভিডিও এটা বনাই দিও আৰু তাৰ আগতে থ্যাংক ইউ সো মাচ জুনে জুনে মোক ইমান সাপোৰ্ট কৰিলে আৰু আজি মোৰ চেনেলটোৱে 1000 সাবস্ক্ৰাইবাৰ মানে কমপ্লিট কৰিবলৈ সক্ষম হৈছে আৰু আগলৈও আশা কৰো আপোনালোকে এনেকৈ মোক সাপোৰ্ট কৰি যাব তেন্তে বেছি কথা নাপাতি আজি ভিডিওটো ষ্টাৰ্ট কৰো আহক এয়া প্ৰথম মই লম অৰিও বিস্কুট পেকেট দুটা আৰু অৰিও বিস্কুট কিটা মই ভাল সৰু সৰুকৈ ভাঙি মিক্সাৰ গ্ৰাইণ্ডাৰত দি দিম এতিয়া এখিনি মই ভালকৈ পিছি লম এয়া পিছি হৈ গল এতিয়া মই ইয়াত দিম আমুল তাজা গাখীৰ আধা কাপ এক চামুচ বেকিং পাউডাৰ আৰু এতিয়া এখিনি ভালকৈ মিক্স কৰি লম এয়া মিক্স কৰি হৈ গল এতিয়া সৰু সস এটাত পেপাৰ এখন ভালকৈ সাইজত কাটি সসটোৰ সাইজত কাটি কিনে আপোনালোকে বাটাৰ নহলে বা ৰিফাইন তেলেৰে এনেকৈ ভালকৈ পেপাৰখন ব্ৰাছে নাইবা মোৰ ওচৰত এটা ব্ৰাছ নাই কাৰণে মই চামুচ ইউজ কৰিছো আপোনালোকে ব্ৰাছে ধুনিয়াকৈ লগাই এই পেষ্টখিনি তাত এড কৰি দিব কাজু নিদিলেও হ'ব কিন্তু মই ওপৰ ডেকোৰেশনৰ কাৰণে দি দিছো এতিয়া সস নাইবা কেৰাহী এখনত সসটো এনেকৈ লাহেকৈ বহাই ঢাকি দিব আৰু গেছটো লো ফ্লেমত ৰাখি দিব 10 মিনিট হ'ল মই এটা চেক কৰিম যে কেকটো ভিতৰৰ ফালৰ পৰা হিজিছে নে নাই তাৰ কাৰণে মোৰ ওচৰত টুথপিক নাই সেইকাৰণে মই চামুচ ব্যৱহাৰ কৰিছো এয়া কেকটো বহুত ধুনিয়াকৈ হিজিছে এতিয়া সাইডৰ হেখিনি মই কটাৰী এখনে ভালকৈ আঁতৰাই লৈছো যাতে লাগি নধৰে যাতে কেকটো উলিয়াবলৈ আমাৰ সহজ হয় এনেকৈ এতিয়া মই প্লেট এখন লৈ তাত এতিয়া কেকটো উলিয়াই দিম বহুত গৰম হৈ আছে চুবলৈ অসুবিধা হৈছে সেইকাৰণে মই কাপোৰ এখনৰ ব্যৱহাৰ কৰিলো এয়া চক কেকটো বহুত ধুনিয়াকৈ উলাই আহিলে এতিয়া পেপাৰখন আঁতৰাই দিছো আৰু এটা প্লেটত এতিয়া মই সাৰ্ভ কৰি দিম এয়া চক আমাৰ কেক ৰেডি হৈ গল বহুত ধুনিয়া হৈছে আৰু এতিয়া মই টেষ্ট কৰিম বিশ্বাস কৰক বিৰাটে ভাল হৈছে আৰু আপোনালোকেও ট্ৰাই কৰিব ঘৰত মোৰ অলপ ইয়াত চেনি কম হৈছে কাৰণ মই চেনি ইউজ কৰা নাছিলো যেহেতু আপোনালোকে যদি বেছি চেনি খাই ভাল পায় তেন্তে এটো আপোনালোকে দি ল'ব পাৰে আপোনালোকৰ চইচ তেন্তে আজি ভিডিওটো চাই কেনে পালে জনাব কমেন্ট সেকশনত আৰু পাৰিলে লাইক শেয়াৰ কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব চেনেলটো আৰু সাবস্ক্ৰাইবাৰ সাইডত এটা বেল বটন আছে হেতু প্ৰেছ কৰি দিব যাতে মই যেতিয়া ভিডিও আপলোড কৰো আপোনালোকে পাই যায় থ্যাংক ইউ